ৰাতিপুৱাই শুই উঠিলোঁ 5টামান বাজিছে আৰু উঠিয়ে পিঠা বনালোঁ মাৰ লগত অলপ ইমান নাজানো মাতকৈ তথাপিতো ট্ৰাই কৰিলোঁ বনালোঁ। তাৰপৰা শুই উঠি চাহ অকণ দিলে জুইকুৰা গুজা বহি খালোঁ গা পা ধুই সকাম আছিলে আমাৰ ঘৰত তাকে মই ওলালোঁ। ববৌহঁত আহিছে মাতিলোঁ ববৌহঁত আহিছে চাহকণ খাইতো তামোলকণ খাবই লাগিব তামোল মেইন তামোল অকণ খালোঁ। খালী নগৰীয়া তামোল আছিলে বহুত মূৰত ধৰিলে ববৌ আমাৰ মানে আমাৰ সকাম পাতিলে বুলি এনেকৈ দিব লাগে বুজনি। তাৰপিছত আমাৰ বৰ্তাই পায়স বনাইছে সকামলৈ খালী সকাম হ'লে পায়স মানে বনাইছে আৰু তেখেতে বনাই মই তাত গৈ অশান্তি কৰি আছোঁ। তাৰপৰা তাৰ মাজতে মোৰ পাৰ্চেল এটা আহিলে বেছি দামী নহয় ভালেই আহিছে প্ৰডাক্টটো বাৰু। এটা চেইন অৰ্ডাৰ দিছিলোঁ তাৰপৰা সকামত নাম প্ৰসংগ হৈ আছে বেছি মানুহ মতা নাই নিয়মটো কৰিছে আৰু বিহু আহিছে ন সকামৰ নাম চলি আছে ৰাইজসকলে বেকগ্ৰাউণ্ডত বহুত চিঞৰ বাখৰ। তাৰপৰা নামৰ পাছতে সেৱা কৰিব লাগিলে সেৱা কৰিছে ঘৰৰ চবেই মিলি ককাৰ সকামত চবেই মিলি ককাৰ আত্মা মানে দেউতাক আৰু মোৰ ককা হয় তেওঁৰ কাৰণে আশীৰ্বাদ ল'লোঁ। প্ৰসাদ আহিলে আমাৰ প্ৰসাদ খালোঁ। তাৰপিছত পায়স বনালে আনি পায়স দিলেহি কাৰণ মই যোৱা নাই মোৰ আজি যাব নোৱাৰে। বা আহিছিলে যেতিয়া তাই ক'লে বৌ হাতৰ ফালে বগৰী আনোগৈ আমি তাকে বগৰী আনিবলৈ গ'লোঁ খুব উৎপাত লগতে পোৱালি দুটাও ৰাম ৰাম। তাৰপৰা বগৰী চব পকি আছে গছৰ পাইছে এটা খাব লওঁনে পৰিয়ে গ'ল কি খাবা তাক মই দেখুৱাই দিছোঁ আপোনাক পালোঁ এটা খুব পকিছে কিন্তু ভয় লাগে সৰস্বতী পূজাৰ আগত বোলে নাখায় আগতে কয় তথাপিতো আনিলোঁ বাই বাই ভাল লাগিলে লাইক এটা কৰি দিব।